এইখন গাড়ীত উঠিম এতিয়া এয়া আমাক ডিউটিৰ বিষয়ে বুজাই থকা হৈছে, ডিউটি কেনেকৈ কৰিব লাগিব তাক লৈ বুজাই থকা হৈছে। আৰু এইফালে আমি ডিউটিলৈ ৰেডি হৈ গ'লোঁ, এতিয়া নিজৰ নিজৰ গাড়ীত উঠি যাম। আহি আমি পাই গ'লোঁ এয়া ষ্টেচনত, ডিব্ৰুগড় ৰেলৱে ষ্টেচনত। আৰু এয়া আমাৰ বেগবোৰ নমাই থকা হৈছে, সকলোৰে বেগবোৰ নমাই থকা হৈছে। আৰু এইফালে চাওকচোন, ৰাষ্ট্ৰীয় পতাকাখন কি ধুনীয়াকৈ বতাহত উৰি আছে। আৰু এইফালে প্ৰৱেশ কৰিলোঁ ট্ৰেইন ষ্টেচনৰ ভিতৰত। আৰু আহিয়ে কিছুমানে বেডিং পত্ৰ থৈ অলপ ৰেষ্ট লৈছে, কাৰণ বহুত দূৰ জাৰ্ণি কৰি থকা হৈছে। আৰু আমিও এনেই আৰু এপাক ঘূৰি দিলোঁ, কিমাননো বহি থাকিব, সেইকাৰণে আমি কেইজনমানে এনেই এপাক ঘূৰি দিলোঁ আৰু এইফালে। আৰু এইফালে চাওকচোন, কেইজনমানতো পূৰা আঠুৱা লগাই দিলে আৰু। There was once a day that I would pray for you. I'd go and misbehave just so you'd notice too. Sneaking looks up and down from across the room. And damn, what a hell of a view. I feel good, you look great, I like you, I can't wait. A first time, a first date, you're so fine, I'm so late. মই কামুৰিছে কি ক'ব আৰু মই কামুৰিছে বোলে আমাৰ BNP ইয়াতে অৱস্থা বেয়া হৈ গৈছে, ইয়াতে দেখি বেয়া লাগিছে। Praying that this night's gonna last. You got it all on tap, I'm loving your vibe, always have your back. নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অন্য এটা ভিডিঅ'তে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এতিয়া মই উপস্থিত হৈ আছোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত। আৰু ৰেলৱে ষ্টেচনত কি কাৰণে উপস্থিত হৈছোঁ অলৰেডি গম পাইছে, কাৰণ আমি যাবলৈ ওলাই আছোঁ ৱেষ্ট বেংগল, কলকাতাত আছে ইলেকশ্যন ডিউটি। তো ইলেকশ্যন ডিউটি মাৰিবলৈ যাওঁ। তো সেইকাৰণে এতিয়া আমি কেম্পৰ পৰা আহি এনেদৰে ৰেলৱে ষ্টেচনত জিৰণি লৈ আছোঁ। এতিয়া ৰৈ 12টা প্ৰায় 1টাই বাজিলে, আৰু 1টা বজাতো আমাৰ ট্ৰেইন আহি পোৱা নাই। আহি আছে বুলি কৈছে, এতিয়া ক'ত পাইছে নাজানো। তো আৰু কিমান সময় লাগে, সম্পূৰ্ণ জাৰ্ণিটো আপোনালোকক দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু চাই থাকিব বুলি আশা থাকিল। এইফালে আমাৰ ট্ৰেইন আহি গ'ল, আৰু ট্ৰেইনত এতিয়া বস্তুবোৰ উঠাই থকা হৈছে, আৰু আমিও লাহেকৈ উঠিম। আৰু We like all the same tracks, listen all night in the sheets all black. Said I'm falling fast, don't remember life before you, that's facts. I feel good, you look great, I like you. এতিয়া ট্ৰেইনত উঠিলোঁ, আৰু উঠি মেলি ইয়াতে অকণমান বাগৰি দিওঁ বুলি ভাবিছোঁ, টোপনি মাৰি দিওঁ আৰু, কাৰণ বহুত দূৰ জাৰ্ণি আছে। তো সেইকাৰণে এয়া পালোহি নিউ বঙাইগাঁও। বঙাইগাঁৱত এয়া ৰাতিপুৱা দৃশ্য। আৰু এইফালে চাওকচোন, মৰম লগাকৈ কি ধুনীয়াকৈ ট্ৰেইন এখন আছে। এইফালে আমাৰ ডিনাৰ মিনি ট্ৰেইন দেখিছোঁ। ইয়াৰ নেক্সট দিনা মৰ্ণিং চাহ, আৰু কিছুমানে এয়া বজাৰ কৰি লৈছে। এয়া হৈছে নিউ জলপাইগুৰিত আমি পাই গ'লোহি। জলপাইগুৰিত নিজৰ যাৱতীয় বস্তুবোৰ লৈ লৈছে ট্ৰেইন ষ্টেচনৰ ভিতৰতে, যিহেতু দোকানবোৰ থাকেই। আহি আমি পাই গ'লোহি কলকাতা। এতিয়া নামিবলৈ হৈছে, আৰু নামিবৰ কাৰণে আমি ইয়াতে ৰেডি হৈ ল'লোঁ। এতিয়া বাজিছে ৰাতিপুৱা প্ৰায় 3টামানে বাজিলে, আৰু 3টামান বাজিছে। বাছ পাইছে আৰু 200 মিটাৰমান আছে। আহোঁতে ইমানেই টোপনি নহয়, মানে পূৰা আৰু টোপনিত উঠিবই মন কৰা নাই। এইবোলে চবেই টোপনি মাৰি আছে, মোৰো টোপনি লাগিছে অৱশ্যে, নলগা নহয়, কিন্তু হ'লেও আছোঁ আৰু এনেকৈ।
চব টোপনি উপায় নাই আৰু চব মানে ভাগৰত শুবই লাগিব আৰু টোপনিটো বাছত উঠাৰ আগতে আমাক দিয়া হৈছিল কিছুমান খাবলগীয়া মানে খাবলৈ তো এতিয়া খাই আছে আটাই যিহেতু ভোকত আহিছোঁ ন ইমান দূৰ ৰাস্তা ভোকত অহা হৈছে গতিকে পেটতো পূৰাবই লাগিব এতিয়া বাছখনলৈ গৈ আছোঁ দেখিছে মই নাযাওঁ দেই বাই বাই নামিলো এখন ট্ৰেইন আছিলে আমাৰ এইখন গাড়ীত উঠিম এতিয়া ভলভ দিছে নেকি গাড়ী ট্ৰেইনৰ পৰা নামি গাড়ীত উঠিলোঁ গাড়ী আহোঁতে পোহৰে হ'ল ৰাতিপুৱাৰ দৃশ্য কলকাতাৰ ৰাতিপুৱাৰ দৃশ্য কলকাতাত আহিয়ে পাছবেলালৈ আমাৰ ডিউটি আৰম্ভ হৈ গ'ল এতিয়া আমি ডিউটিলৈ ওলাই গৈ আছোঁ